গাটো ভাল নহয় বাবে মেডিকেল যাবলৈ ওলালোঁ। যাওঁতে মালিগাঁও ফ্লাইঅভাৰ নীলাচলৰ তলেদি গৈছিলোঁ। চাওকচোন পষ্টখিনিত কিমান ধুনীয়াকৈ আৰ্ট কৰিছে নহয় জানো, কিন্তু মই ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰিলোঁ। দেহাটো বেয়া যদিও যিমানেই ধুনীয়াকৈ তেওঁলোকে আৰ্ট কৰিছে মনটো ৰাখিব নোৱাৰিলোঁ। ভিডিঅ'টো বনাইহে এৰিলোঁ। আপোনালোকেও চাওকচোন কিমান ধুনীয়াকৈ আৰ্ট কৰিছে তেওঁলোকে। সঁচাকৈ কি ধুনীয়াকৈ তেওঁলোকে এক অপূৰ্ব সৃষ্টি কৰিছে নহয় জানো। কিমান ধুনীয়াকৈ তেওঁলোকে তেওঁলোকৰ হাতেৰে বনোৱা
ধুনীয়াকৈ ছবিখিনি ধুনীয়াকৈ স্বতঃস্ফূৰ্তভাৱে উজ্বলাই তুলিছে এই পোষ্টখিনিত। সঁচাকৈ অসমৰ যিখিনি আপুৰুগীয়া সম্পদ হেৰাই যাবলৈ ধৰিছে তেওঁলোকে এই পোষ্টখিনিত কিমান ধুনীয়াকৈ অংকন কৰিছে নহয় জানো। অসমীয়া পাট মুগাৰ কাপোৰকে আদি কৰি জাপি, ঢোল, পেঁপা, গগনা সকলোখিনি তেওঁলোকে ইয়াত অংকন কৰিছে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে ইমানতে ৰাখিছোঁ। বাই বাই।